নমস্কাৰ, মই কল্যাণ আৰু আজি প্ৰথম আপোনালোকে মোৰ চেনেলত ব্লগ দেখা পাব। আসলতে আজি থাম্বনেইলটো দেখিবই যে লাম্পি লৈ যাম আৰু লৰালৰি হোৱা বাবে মানে কাপোৰ নিপিন্ধাকৈ আগতে মই ক্লিপটো লৈ লৈছোঁ আৰু অনাগত দিনত আপোনালোকে বডি ট্ৰান্সফৰ্মেশ্যন দেখা পাওক বা নাপাওক এনেও ক্ষীণমিন ল'ৰা মানে আপোনালোকে জিমৰ ঘৰতে কেনেকৈ জিমৰ বস্তুবিলাক বনাই কম খৰচত বনাই ল'ব পাৰে, এটা সৰু জিম তৈয়াৰ কৰি ল'ব পাৰে। মই নিজে এইখিনিৰ ওপৰত ভিডিঅ' বহুতখিনি শ্বুটিং কৰাও আছে, এইখিনি পাব আপোনালোকে। যদি তেনেকুৱা কিবা ভাবি আছে ঘৰতে কিবা কিবি বনাম বুলি, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, থ'লে আপোনালোকে পাই যাব সেইখিনি। তাৰপিছত বাকী আৰু কি ক'ম, ইণ্ট্ৰটো দিব বাকী আছে। নমস্কাৰ, স্বাগতম জনাইছোঁ কল্যাণ অসমলৈ। আৰু আপোনালোকে ইউটিউব চেনেল বুলি নক'লে হ'ব, ক'ব লাগিব। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কল্যাণ অসমলৈ। আৰু বহুবাৰ ৰিটেক ল'ব লগা হ'ল এইখিনি সৰু এটা ক্লিপতে। আচলতে এনেকুৱা ব্লগিং বনোৱা এক্সপিৰিয়েঞ্চ নাই, ঘামি চামি গ'লোঁ, কাপোৰ নিপিন্ধা ভালে হৈছে। গতিকে আহক বাকীখিনি আৰু গৈ কথা পাতিম ৰাস্তাত। এতিয়া আৰম্ভ কৰোঁ। এইটো স্পীড তেল ডিপুটো পাৰ হৈ বকচত পাৰ হৈছোঁ আমি, মানে পিছৰ এই স্পীড তেল ডিপুটো পাৰ হৈ আহি আগৰ এইটো হাহিম যোৱা ৰাস্তা, ইয়াতে ছাইডত লিখাই আছে হাহিম বুলি দেখা পাব। এয়া 14 কিলোমিটাৰ হাহিমলৈকে এনেকৈ দেখাই আছে। এইটো ৰাস্তাৰে যাব লাগিব। ইয়াৰ পৰা চিধা গৈ থাকিলে হ'ল, চিধা গৈ আৰু যিহেতুকে এইখিনি ওচৰৰে ঠাই, মই এইখিনি আৰু বেছি নেদেখাওঁ। আৰু এনেকৈ আহি এয়া 8 কিলোমিটাৰমান, 8ৰ পৰা 10 কিলোমিটাৰমান অহাৰ পিছত এয়া এনেকৈ ছাইডেৰে যোৱা এটা ৰাস্তা পাব। ইয়াৰ পৰা আমি এনেকৈ সোমাই যাব লাগিব। ইয়াতে চিনাকি হৈছে এডাল গছ আছে, এডাল ডাঙৰ চাই, আৰু আগৰ ফালে এখন দলং আছে। সেইফালে হয়তো নদীটো সেইটো পাৰে মেঘালয় পৰা।
আৰু আহি চাওক এতিয়া ধুনীয়া এটা লোকেশ্যন পাইছোঁ। আৰু লাম্পি আচলতে এখন গাঁও, গতিকে মানে ইয়াতে কোনো নিৰ্দিষ্ট নাই, ডেষ্টিনেশ্যন নাই বা নিৰ্দিষ্ট কোনো ঠাই নাই যে অমুকলৈকে যাম তাতে কিবা কাম, এনেকুৱা নহয়। আপোনালোকে ৰাস্তাৰে গৈ থাকোঁতে যিটো মানে ফিল পাব, প্ৰাকৃতিক যিটো মনোমোহা যিটো দৃশ্য, সেইটোৱে ভাল লাগে। আৰু এয়া চাওক আমি আহি এয়া পাইছোঁ, এইখন কিবা ছাইডত কিবা আছে এটা ধুনীয়া, আৰু এইটো এটা চকটোত আপোনালোকে ৰখিলে আগত কিবা পুলিচ দেখা পাই আমি এই কৰিলোঁ, ভালকৈ ভিডিঅ' নল'লোঁ। আৰু আচলতে এই আগৰ ফালে দেখিছে গাঁওখন, এইখনে লোৱাৰ লাম্পি হয়, এইখিনি লোৱাৰ লাম্পি বুলি কয়। আমি ভালকৈ ল'ব নোৱাৰিলোঁ, আগত মন্দিৰ আছিলে আৰু কিবা এনেকুৱা আছে, কিন্তু আমি এইখিনিত বেছি মানে কেপশ্যন একো ল'ব নোৱাৰিলোঁ ভালকৈ। তাৰপৰা আগত আমি এইখিনি অলপ গুচি গৈ আকৌ এটা ধুনীয়া লোকেশ্যন পাই চাওক, কি ধুনীয়া। আৰু এতিয়া আপোনালোকে মানে দেখা পাব যে আচল যিটো ঠাণ্ডা যিটো মানে বুলি কয়, সেইখিনি মানে একদম গৰমত নাপাওঁ, বেলেগ ঠাইত নাপালেও, লোৱাৰ লাম্পিৰ ফালে নাপালেও আপোনালোকে আপাৰ লাম্পিত যেতিয়া এইবিলাক আপবিলাক উঠিব ধৰিব, তেতিয়া আচল মানে সেইটো ফিলটো পাব। আৰু মানে ঠাণ্ডা যেতিয়া ঠাণ্ডা থাকি যাব, ঠাণ্ডা পৰিৱেশটো পাব আৰু তেতিয়াৰ পৰা, যিহেতুকে অসমৰ ঠাণ্ডা ঠাই বুলি কয়। আৰু ঠাণ্ডা দিনততো এনেও ঠাণ্ডা হ'বই, আৰু ইয়াতে মানে এইবিলাক ঠাইতে সেই পৰে, বৰফ চৰফ পৰে, বৰফ মানে মেঘ টাইপৰ আহে। আৰু এতিয়া চাওক এয়া যে দেখিছে এইটো, আৰু এইটো এটা মন্দিৰ। এইটো লোকেশ্যন মানে ইয়াতে দাদা এজনক লগ পাইছিলোঁ, ধুনীয়াকৈ কথা পাতিছিলোঁ। আপোনালোকে যদি কিবা সুধিব লগা থাকে দাদাজনক সুধিব পাৰিব। মুখৰ ফালে দোকানখন তেওঁৰ, আৰু কিবা খাব লাগিলে তাতে ওচৰৰ দোকানবিলাকত তাতে ফাষ্টফুডো বনাই বুলি কৈছিলে দাদাজনে। ইয়াৰ পৰা আচল মজাটো মানে ইয়াৰ পৰা ধুনীয়া ঠাণ্ডা পৰিৱেশটো পাব। আৰু একদম মানে এইখিনি মানে আচলতে আপোনালোক বহুতে এইখিনিলৈকে আহি নাপাওঁতে ঘূৰি যায়। ইয়াৰ পৰা যিখিনি এটা মানে ভাল লাগে নহয়, বাকী মানে চবখিনি কষ্ট পাহৰি যাব পাৰি হ'লেও ইমানলৈকে আহি। আৰু আমিতো চাওক একদম শেষলৈকে যাম, গতিকে চাই থাকক। এয়া আকৌ এটা লোকেশ্যন। লোকেশ্যনবিলাকত ফটো উঠি ইনষ্টাগ্ৰাম, ফেচবুক এইবিলাকত মানে দি থাকিব পাৰিব। আৰু ঋতুৱে ৰঙুৱাই পাহাৰ, কেনেকুৱা লাগিল লাম্পি? ভালে লাগিল। অনুভৱ কেনেকুৱা? ভালে। কেনেকুৱা লাগিল আহি কিনে? ভাল লাগিল ন? আৰু বেলেগ কিবা ভালক বাহিৰে অকল ভালেই। জয় মা।
এইখিনি মেঘালয় হয় মানে এইখন চাইনবোৰ্ড দেখালোৱে চাইনবোৰ্ডত এইখিনি মেঘালয় পৰে আৰু ইয়াতেও চাওক ধান খেতি কৰিছে আৰু ধুনীয়া পৰিৱেশ আৰু ইয়াতকৈ আগত নাচাওঁ আৰু ইয়াতে যিহেতুকে ক'লোৱে ভালকৈ কথাখিনি বুজি পালে নে নাজানো আৰু মোবাইলেৰে ভিডিঅ' কৰি আছোঁ তো চাউণ্ডখিনি শুনা পাইছেনে নাই ইয়াতে চাইনবোৰ্ড মতেতো এইখিনি মেঘালয় পৰে ইয়াৰ পৰা মেঘালয় ষ্টাৰ্ট হয় আৰু ইয়াতে এইটো কেঁচা ৰাস্তাটো যে দেখিছে মানে এইখিনিৰ পৰা মানে দাদা এজনক লগ পাইছিলোঁ তাতে মন্দিৰত মানে তেওঁ কোৱা মতে আমিতো ঘূৰি যাব বিচাৰিছিলোঁ ঘূৰি গৈছিলোঁৱে গৈ পেলাই আৰু মানে দাদাজনে কোৱা কাৰণে উলটি আহিলোঁ আৰু আমাৰ বন্ধু দুজনতো আগবাঢ়ি গুচিয়ে গ'ল আৰু আমিতো আহি মানে এইখিনি চাই ল'লোঁ আৰু ওপৰৰ ভিউ পইণ্টৰ পৰা এটা ভিউ পইণ্ট থকা বুলি কৈছে আমি আপ কেইটামান পাৰ হৈ আহিছোঁ এতিয়া সেই আপ কেইটাত গৈ পেলাই চাম আৰু তাত পৰা ভিউ পইণ্ট মানে গুৱাহাটীও বা ব্ৰহ্মপুত্ৰ দেখা পায় বুলি কয় এতিয়া আমি গৈ পেলাই যদি উলিয়াব পাৰোঁ ঠাইখিনি তাতে দেখাম বাৰু তাৰ পৰা আৰু বাকী বিশেষ একো ব্লগ কৰা মানে এক্সপিৰিয়েঞ্চ নাই যিহেতুকে ভালকৈ ভিডিঅ'টো ইমান সেই হোৱা নাই আৰু বাকী ৰাস্তাখিনি যিখিনি কৰিছোঁ পিছত মোৰ বন্ধু আছে তেওঁ ব্লগিং কৰে তেওঁৰো ইউটিউব চেনেল আছে চেনেলৰ ডেছক্ৰিপশ্যনত লিংক দি দিম ডেছক্ৰিপশ্যনত লিংকটো আছে সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'বিলাক চাব ডেছক্ৰিপশ্যনত নাজানো বিশেষ কিবা কৰিব ওলাইছো নতুন চাব আৰু কেনেকুৱা পাই যে নতুনতে ফুল হ'বই আৰু ফুল হ'বই ফুলৰ পৰা ভিডিঅ' কৰিম আৰু আমি এনেকে বহুত ঠাই ঘূৰা নাই এনেকে ই বাৰু মোৰ বন্ধুজনে ঘূৰি থাকে আৰু মই ইমান ঠাই ঘূৰা নাই এই লগ ধৰি থাকে মই কেঞ্চেল কৰি থাকোঁ আজি মানে কি আহিম বুলি ক'লোঁ আৰু সিহঁতে বহুত কমপ্লেইন কৰি থাকে গতিকে আৰু আপোনালোকেতো জানে মই কিবা কিবি ফাৰ্মিং চাৰ্মিংবিলাক ভিডিঅ' বেছি বনাই থাকোঁ আৰু মোৰ চেনেলটো যিহেতুকে নিৰ্দিষ্ট টপিকৰ ওপৰত নহয় এতিয়া ব্লগো পাব কেনেকুৱা ফাৰ্ষ্ট ব্লগ মোৰ এইটো হ'ব কেনেকুৱা পালে মানে জনাব যদি ভাল লাগিলে বেয়া লাগিলেও জনাব ন জনাব লাগিব জনালে তেতিয়াহে ভাল লাগিব আমি ফুলবিলাক ইচ্ছা থাকিব কৰাৰ এটা আৰু ফুলবিলাক তেতিয়া ইম্প্ৰুভ কৰিব পাৰিম কিমান কি হৈ আছে মই হাতেৰে ইমান দীঘল হাত ইমান তথাপি মই চেলফি ষ্টিক নহয় মানে চেলফি ষ্টিক হ'লে বেছি ভাল হ'ল ল'ব লাগিব তাৰপিছত আৰু বিশেষ কি ক'ম আৰু ইয়াৰে ভিউ পইণ্টটো চাওঁ যদি বিচাৰি পাওঁ আপোনালোকক ভিউ পইণ্টটো দেখাম আৰু বাকীবিলাক ভিডিঅ'ৰ ক্লিপবিলাকত ৰাস্তাবিলাকৰ আপুনি মানে ভাল লগা ক্লিপবিলাক আপলোড দিম আৰু তাতে হয়তো ভইচ অভাৰ কৰিব লাগিব যিহেতুকে তাতে একো কোৱা নাই আৰু মই আনিছিলোঁ ব্লুটুথ আৰু সেইটোৰে আচলতে ৰেকৰ্ডিঙে নহয় চাগে আৰু মই সেই কৰিব নোৱাৰিলোঁ কিবা আৰু এনেকৈ যিহেতুকে ব্লগিঙৰ ইমান এক্সপিৰিয়েঞ্চ নাই মোৰ কালাৰটো চেঞ্জ হৈ আছে ধৰা এংগুলবিলাকো ইমান এতিয়া হ'ব লাহে লাহে যদি কৰি থাকোঁ বাকী এইখিনি আছিলে ঠিক আছে গতিকে হয়তো এই মানে এই পাৰ্টটো শেষতো হ'ব পাৰে গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আজিৰ পৰা মানে কি এইটো ফাৰ্ষ্ট ব্লগ হ'ব মানে এইটোৱে প্ৰথম কৰিছোঁ এতিয়া এইটোৱে ব্লগ হ'ব আৰু কিন্তু লাম্পি বুলি দিলেতো এইটোৱে দিব লাগিব মানে এতিয়া অহা নাই মই কি বুলি মানে দিম আৰু সেইকাৰণে আৰু কথা অলপ বেছিকৈ কওঁ মই এইবিলাকো ইগন'ৰ কৰিব আৰু সেইটোৱে আৰু নটিফিকেশ্যনটো অন কৰি থ'ব আকৌ লগ পাম বেলেগ এনেকুৱা আৰু ব্লগিং পাই থাকিব এইবাৰ এনেকৈ গতিকে আজিলৈ টাটা বাই বাই অঁ